যেতিয়া ছ'চিয়েল মিডিয়াটো ইমান বেছি এক্টিভ নাছিলে তেতিয়া আমি সাধাৰণ যোনবিলাক ঘৰত 2-4টা খোৱা বোৱা থাকে সেইবিলাকে বনাওঁ আৰু সেইবিলাকে খাওঁ। কিন্তু যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াটো বহুত বেছি এক্টিভ হৈ গ'ল, আমি দেশ বিদেশৰ বেলেগ বেলেগ ৰাজ্যৰ বিভিন্ন ধৰণৰ খানা বনোৱা সেইবিলাক আমি চাব পাৰিছোঁ, নিজেও শিকিছোঁ, নিজৰ খোৱা বোৱা বেলেগক দেখুৱাইছোঁ। এনেদৰে মানে আমাৰ আদান প্ৰদানটো বাঢ়ি গৈছে। এনেকৈ আজি এটা বহুত ইউনিক ৰেচিপি লৈ আহিছোঁ। তাৰ লগতে এটা কুৱেশ্যনো কৰিছোঁ, আপুনি ক'বচোন আগৰ দিনকেইটা ভাল আছিলে নে এতিয়াৰ? মই নকওঁ বাৰু সেইটো কথা, কিন্তু আজিৰ যোনটো ৰেচিপি হয় সেইটোৰ কাৰণে মই ইয়াত 3টা আলু এনেদৰে স্লাইচ কৰি ল'লোঁ, যেনেকৈ চিপছ বনাওঁ এনেকৈ কৰি নিমখ পানীত তিয়াই থৈ দিলোঁ। এইফালে মই লৈ ল'লোঁ 300 গ্ৰাম বনলেছ চিকেন। ইয়াত হালধি, ৰেড চিলি পাউডাৰ, অকণমান ইয়াত দিম ধনিয়া পাউডাৰ, চিকেন মছলা টেষ্টৰ কাৰণে দিছোঁ। তাৰ লগতে ইয়াত দি দিম নিমখ, নিজৰ টেষ্টৰ অনুসৰি আদা নহৰু পেষ্ট দিম। ইয়াত দিম বাইণ্ডিঙৰ কাৰণে 2 চামুচমান কৰ্ণফ্ল'ৰ আৰু তাৰ লগতে দি দিম বেচন। যদি আপোনাৰ ঘৰত কৰ্ণফ্ল'ৰ নাই তেন্তে আপুনি পিঠাগুড়ি দিব পাৰে, মানে চাউলৰ গুড়ি দিব পাৰে, সেইটোতো বহুত বেছি ক্ৰিস্পি হয়। এতিয়া আমি ইয়াত দি দিলোঁ বেচন আৰু তাক ভালদৰে মেৰিনেট কৰিম। ইয়াত আমি পানীৰ ব্যৱহাৰ নকৰিম, কিন্তু যদি আপোনাক লাগে যে বেছি শুকান যেন হৈছে আপুনি 1 চামুচ 2 চামুচমান পানীৰ ব্যৱহাৰ কৰিবও পাৰে। এয়া চাওক আমাৰ মেৰিনেশ্যন হৈ গ'ল, চিকেন ৰেডি আছে, বহুত বেছিও মছলা নাই, হিচাপত আছে। আৰু এতিয়া চাওক, এতিয়া এই আলুখিনি আমি 10 মিনিটৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনি কোমল। আমি এইটো কেলৈ তিয়াইছোঁ তাত 2টা কাৰণ, এটাতো আলু খোলা নপৰে যদি এনেদৰে তিয়াই থোৱা হয় নিমখ পানীত, আৰু এটা ভালদৰে বেণ্ড হৈ যায়, মানে ভাঙি নাযায়। এতিয়া আলু পানীৰ পৰা উলিয়াই আনি ইয়াত অকণমান হালধি আৰু ৰেড চিলি পাউডাৰ দি ভালদৰে লগাই ল'লোঁ। ইয়াতো ইচ্ছা কৰিলে অকণমান কৰ্ণফ্লাৱাৰ দিব পাৰে, তেতিয়া বহুত বেছি ক্ৰিস্পি হয়, কিন্তু মই নাই দিয়া। এতিয়া আমি লৈ ল'ম এনেদৰে ষ্টিক। এইটো মোৰ হাজবেণ্ডে বনাই দিছে বাঁহৰ, আপোনালোকে কিনিবও পায়, কাবাব ষ্টিক বুলি কয়, সেনেকৈ হ'ব পাৰে, নহ'লে আপুনিও এনেদৰে বনাই ল'লে হ'ল। মইতো এইটো এবাৰ বনাই থৈ দিওঁ, ধুই থৈ দিওঁ, আকৌ ইউজ কৰিব পাৰোঁ। এনেকৈ চাওক, এতিয়া আমি কি কৰিম, এটা আলুৰ মাজত এনেদৰে চিকেনৰ এটা পিচ দিম, আলুটো এনেকৈ ফ'ল্ড কৰিম, তাৰপিছত ষ্টিকত এনেকৈ ভৰাই ল'ম। মই ষ্টিকবোৰ বহুত বেছি দীঘল লোৱা নাই, কাৰণ আপুনি যদি বহুত বেছি দীঘল দীঘল ষ্টিক লয় বনাব পাৰে, একো নাই, কিন্তু তেতিয়া তেলটো বহুত বেছি লাগে, সেইকাৰণে মই এটা ষ্টিকত 4টা-5টাকৈ লৈছোঁ, মিডিয়াম চাইজত হ'ব, এনেদৰে বনাই লৈছোঁ। এয়া চাওক ৰেডি হৈ গ'ল। অকণমান হেৰেঙা কৰি দিছোঁ, ফ্ৰাই হ'বলৈ, ক্ৰিস্পি হ'বলৈ ভাল হ'ব, বেছি চেপা চেপি হ'লে ভাল নহয় নহয়। এয়া চাওক ৰেডি হৈ গ'ল। বাকী যোনবিলাক আছে এইবিলাকো মই এনেদৰে ৰেডি কৰি ল'লোঁ। এতিয়া আমি এইটো ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ মই ইয়াত লৈছোঁ সৰিয়হৰ তেল। আপুনি যিকোনো তেলৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু সৰিয়হৰ তেলটো অকণমান বেলেগ তেলতকৈ ভাল। ৰিফাইন এইবিলাক মানে ইমান হেল্থৰ কাৰণে ভাল নহয়। আৰু আপুনি যদি ডিপ ফ্ৰাই খায়, বহুতে কয় সৰিয়হৰ তেলৰ গোন্ধ ওলায়, কিন্তু আপুনি যদি এটা ট্ৰিক লগাই গোন্ধ কেতিয়াও নোলাব। প্ৰথমে সৰিয়হৰ তেলখিনি বহুত বেছি গৰম কৰি ল'ব লাগে, মানে ধোঁৱা ওলাই যোৱা নিচিনা, তাৰ যোনটো গোন্ধ আছে সেইটো উৰি যায়। তাৰপিছত আপুনি ফ্লেমটো কম কৰি নৰ্মেল যেনেকৈ তেলত ফ্ৰাই কৰে এনেদৰে কৰিলেই হ'ল। এয়া চাওক আমি 4-5 মিনিটৰ কাৰণে ইফাল সিফাল কৰি দুইফালে ভালদৰে আমি ফ্ৰাই কৰি ল'লোঁ। পূৰা ক্ৰিস্পি হৈ গ'ল, চিকেন ভালকৈ ভিতৰলৈকে পকি গ'ল আৰু আলু ক্ৰিস্পি হৈ গ'ল। এতিয়া আমি এইটো নমাই থ'ম। ইমানে চিম্পল হয়, ইমানে সহজ ধৰণে আপুনি বনাব পাৰিব। ইয়াত অকণমান স্পাইৰেল পটেটোৰ টাচ এটা আছে আৰু চিকেন পকৰা। আপুনি লগতে মানে 2টা বস্তু একেলগত টেষ্ট পাব আৰু বিৰাট টেষ্টি হয়। সৰু মৰু ঘৰত যদি কিবা পাৰ্টি আছে, কিবা আছে, আপুনি এনেকৈ ধৰণৰ বস্তুবোৰ বনাই দিব পাৰে, খাবলৈও বিৰাট ভাল লাগে। আৰু আপুনি ইচ্ছা কৰিলে এইটো এটা এটাকৈ মানে ষ্টিকৰ পৰা উলিয়াইও দিব পাৰে, অকণমান পকৰী নিচিনা হৈ যাব, যেনেদৰে ভাল পায়। তাৰ লগত অকণমান গ্ৰীণ চাটনি হওক, মেয়নিজ হওক বা কেচাপ হওক, যি দিলেও ছাৰ্ভ কৰিলে বহুত ধুনীয়া হয়। এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল লাগে মোক মেছেজত জনাব, আপুনি যোনটো বনালে সেইটো টেষ্টটো কেনেকুৱা হৈছে। মোকো ভাল লাগে যদি আমাৰ ৰেচিপি কোনোবাই ট্ৰাই কৰি ঘৰত বনায়।